Hello everyone, মই Chumpi's vlogৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোকৰ খবৰ বাৰু ভালনে? মোৰ বৰ্তমান ভালেই। আজি আপোনালোকৰ মাজলৈ এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছো। আন দিনাৰ দৰে মই ভ্লগ অনা নাই। আজি ধুনীয়া আপোনালোকৰ কাপোৰ লৈ আহিছো। আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাব। আৰু যদি আপোনালোকে মোৰ চেনেলৰ নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন হ'ব আপোনালোকে পাই থাকিব। আহকচোন তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট আমি এইযোৰ কাপোৰ লৈছোঁ। এইযোৰ কটনৰ হয়। এইযোৰ গুজৰাটী চিলাই কৰি থোৱা আছে। এয়া দেখিছে আপোনালোকে, এয়া গুজৰাটী চিলাই হয়। এইখন মেখেলাখন মই আপোনালোকক ধুনীয়াকৈ দেখাম। এইখন চাদৰখন হয়। ইয়াত গ্ৰীণ আৰু ব্লেক কালাৰৰ দহি গুঠা হৈছে। মই তাত লৈ দেখাম কেনেকুৱা লাগে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। কোনো বেলেগ ডিজাইন দিয়া নাই, আচলবোৰ এয়া দিছে আৰু এয়া পটি। বহুত ধুনীয়া লাগে কাপোৰবোৰ। মোৰ বায়ে কৰিছিলে আৰু এযোৰ দেখাম। এইযোৰ চকলেট কালাৰৰ হয়। এইযোৰ embroidery কৰা হৈছে। আপোনালোকে এখন মেখেলাখন হয়। মই মেলি দেখাওঁ আপোনালোকক। কমেণ্ট কৰি প্লিজ জনাব। আৰু চাদৰখন দেখাম। চাদৰখন এখন অকল হোৱাইট কালাৰৰ দহি গুঠা হৈছে। এইখনত জাপ লৈ দেখাম। এইখন চাব পাৰে। এইযোৰ ইয়াত পৰিব